নমস্কাৰ, মই কুশল বৰা আৰু আজি এটি খুবেই গুৰুত্বপূৰ্ণ কথা লৈ মই আপোনালোকৰ ওচৰত আহিবলৈ বিচাৰিছোঁ। মই সেনেকৈ সঘনাই মই লাইভ দিয়াৰ মোৰ সেনেকুৱা কিবা নাই, কিন্তু মোৰ প্ৰায় একাউণ্টটো প্ৰায় বন্ধই হৈ থাকে ৰিপৰ্ট মৰাৰ ফলত। মাছ ৰিপৰ্টিং বুলি যিটো কয়, মিয়াসকলৰ মাজত সিহঁতৰ মাজতো এইটো মানে কিবা হৈছে। সিহঁতেও জানে যে কেনেকৈ হিন্দুৰ বিষয়ে কোৱা মানুহ এজনক কেনেকৈ মাছ ৰিপৰ্টিং কৰিব লাগে আৰু লগতে কেনেকৈ একাউণ্টটো বন্ধ কৰিব লাগে। তথাপিও এই নতুন একাউণ্টটো বন্ধ হোৱা নাই। যোৱা 2018 চনৰ শেষৰ পিনে মোৰ একদম ভাল একাউণ্টটো নষ্ট হৈছে। তাৰপিছত মই এইটো একাউণ্টটো খুলিছিলোঁ। এতিয়া আমাৰ কথা হ'ল কি, মই প্ৰথম কথাটো ক'ব বিচাৰিছোঁ, আমাৰ হিন্দুৰ মাজত একতা নাই। ফেচবুকত বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন কথা কয়, কিন্তু ওচৰৰ থানাখনলৈ যাই যে এজাহাৰ এখন দিব লাগে, সেইখিনি কথা কিন্তু তেখেতসকলৰ মানে কিবহত নপৰে আৰু নাভাবে। যদি আমি 70টা 80টা বা 100টা এজাহাৰ দিব পাৰোঁ আমি গোটেই অসম ভিত্তিত 2জন 3জন 4জন 7জন 8জন কালপিতৰ বিৰুদ্ধে, তে এই কথাটো DGP হওক বা গৃহ বিভাগ হওক বা বিভিন্ন ধৰণৰ মানুহে এইখিনি কথা বিশ্লেষণ কৰিবৰ কাৰণে এটা সুযোগ পায়। হয়, ময়ো বুজিছোঁ এক নিৰ্দিষ্ট ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে একশ্যন লোৱাৰ ক্ষেত্ৰত অলপ ভাবি চিন্তি চায়, কমিউনেল ৰিয়টছ এটা হৈ যায়, সাম্প্ৰদায়িক সংঘৰ্ষ এটা হৈ যায়। কিন্তু তাৰ উপৰিও আমি এটা কথা সদায় লক্ষ্য ৰাখিব লাগে, সত্যটো আমি প্ৰতিষ্ঠা কৰিব লাগে। এই সত্যতাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণেই আমি এক নিৰ্দিষ্ট পদ্ধতি ল'ব লাগে। মোৰ এনেকৈ সঘনাই গাড়ীত উঠি বিল্ডিঙৰ ওপৰত উঠি কিনে লাইভ দিয়াৰ টেণ্ডেঞ্চি নাই। মই কেতিয়াবা নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ বিষয় থাকিলে মই লাইভত আহোঁ, আৰু মোৰ লাইভবিলাকৰ কেনেকুৱা ধৰণৰ ভিউজ হয় আপোনালোকে জানে। মইতো ক'ব বিচৰা নাই, মই যুক্তিত কথা কওঁ নে নকওঁ সেইটো আপোনালোকে পিছত বিচাৰ কৰিব। এতিয়া মই আচল কথাটো ক'ব বিচাৰিছোঁ। যোৱা পৰহি গুঞ্জনপ্ৰিয়া বাইদেউ বুলি ক'লোঁ মই, বাইদেৱে যিটো হঠাৎ এটা ঘটনা দেখিলে, মহিলাসকলক অপদস্থ কৰিছে, কিবা কৰিছে, অশ্লীল বাক্যবান কৰিছে, যিকোনো স্থানত হাত দিছে মহিলাসকলৰ, এই যে চতিয়াৰ বাছখনৰ কথাটো। আৰু এতিয়া আচল কথাটো হ'ল, যিজন OC আছিল নে IC আছিল নে CI আছিলে এই থানাখনৰ, সেই মানুহজন সেই একে ধৰ্মাৱলম্বী হোৱাৰ কাৰণে কি কৰিলে, সেই মিয়াজনক মেণ্টেলি ডিছঅৰ্ডাৰ বুলি কৈ কিনে এৰি দিলে। যদি মই মেণ্টেলি ডিছঅৰ্ডাৰ হয়, মহিলা এজনক ক'ত আক্ৰমণ কৰিব লাগে মই কেনেকৈ জানো? সেই মানুহজন সম্পূৰ্ণভাৱে সুস্থ, সি জানে মহিলা এজনৰ ক'ত হাত দিলে মহিলা এজন অপদস্থ হ'ব, তাৰ সেইখিনি সম্পূৰ্ণ জ্ঞান আছে। কিন্তু পুলিচজন বিষয়াজনে এই কালপ্ৰিত মিয়াজনক এৰি দিব নালাগিছিলে। গুঞ্জনপ্ৰিয়া বাইদেউৰ লগত আমি আছোঁ, এই মিয়াজনক এৰি দিয়াৰ এটাই কাৰণ হ'ল একে ধৰ্মাৱলম্বী। সেইটো মই আৰু বেছি ক'বলৈ নাযাওঁ। মই নিজেও ভুক্তভোগী। বকো থানাত মোৰ যিবিলাক কেছবিলাক লোৱাৰ ক্ষেত্ৰত যিজন মানুহে মোক ইনভেষ্টিগেশ্যন কৰিছিল বা মোক কথাবিলাক সোধা পোছা কৰি আছিলে মোৰ পোষ্টবিলাক সংক্ৰান্তত, সেই মানুহজনেও মোৰ পক্ষপাতি কৰা নাছিলে, সেই দুষ্ট মিয়াবিলাকৰে পক্ষপাতি কৰিছিল। মোৰ প্ৰমাণ আছে, মই দমত ক'ব পাৰোঁ, মোৰ একো কৰিব নোৱাৰে, মোৰ প্ৰমাণ আছে। কাৰণ মই কথাবিলাক মই ধুনীয়াকৈ ৰেকৰ্ডিং কৰি ৰাখোঁ। মোবাইল এটা যদি হাতত থাকে, এটা পকেটত থাকে। এতিয়া আচল কথাটো হ'ল, মই এটা কথাই ক'ব বিচাৰিছোঁ, গাজৱায়ে হিন্দ, এই গাজৱায়ে হিন্দৰ এই প্ৰভাৱটো অকল যে ভাৰতত পৰিছে সেনেকুৱাই নহয়। গোটেই ভাৰত উপমহাদেশ, শ্ৰীলংকা, নেপাল, ভূটান, পাকিস্তান, আফগানিস্তান, বাংলাদেশ গোটেইখিনিতে পৰিছে, মালদ্বীপ চবতে পৰিছে। ইয়াৰ আচল সূত্ৰটো হৈছে কি, যিকোনো প্ৰকাৰে হিন্দুস্তানত মিয়াসকলৰ আধিপত্যটো বিস্তাৰ হ'ব লাগে, হিন্দুখিনি মুছলমানলৈ ডাইভাৰ্ট হ'ব লাগে, আৰু মিয়াৰ আধিপত্যটো থাকিব লাগে। বেয়া কামে কৰক বা ভাল কামে কৰক, মিয়াটোক সমৰ্থন কৰিব লাগে অন্য মিয়াবিলাকেও। আজি অসমৰ বুদ্ধিজীৱী, ডাঙৰ ডাঙৰ নাৰী সেৱিকা সমিতি, চুলি তুলি খুৰাই কেনে যে দীঘলী পুখুৰী পাৰত আপডেট দিয়ে, সিহঁতে হিন্দু মহিলা যেতিয়া অপদস্থ হয় কেতিয়াও মাত নামাতে। কিন্তু আজি যিখন চৰকাৰ গোটেই বিশ্বই মানি লৈছে, বিশ্বগুৰু বুলি, সেইখনৰ বিৰুদ্ধে কোৱাত কিন্তু লাগি গৈছে।
কংগ্ৰেছৰ দিনত সিহঁত নিমাত আছিলে, কাৰণ সিহঁতে খাই আছিলে, বৈ আছিলে। ঠিক তেনেদৰে কংগ্ৰেছ চৰকাৰৰ দিনতো আমাৰ যিবিলাক ভণ্ড জাতীয়তাবাদী শিবিৰৰ মানুহ আছিলে, অবৈধভাৱে খনন কৰিব পাৰিছিলে, অবৈধভাৱে বালি উঠাব পাৰিছিলে, চৰকাৰৰ ৰয়েলটি নিদিয়াকৈ বনৰ গছ গছনি ধ্বংস কৰিব পাৰিছিল। সিহঁতৰ এতিয়া টানাটানি অৱস্থা, কাৰণ বিজেপিৰ দিনত সেইটো কৰিব পৰা নাই, সেইকাৰণে আমাৰ বিৰুদ্ধে লাগিছে। শৃংখল চলিহা, উপমান্যু হাজৰিকা, অখিল গগৈ, সমুজ্জ্বল ভট্টাচাৰ্য, লুৰিণজ্যোতি গগৈৰ নিচিনা মানুহে অলপ এতিয়া পইচাটো কমকৈ পাই আছে, সিহঁতে আটা কমকৈ পাৰিছে। উপমান্যু হাজৰিকা এজন স্বাৰ্থপৰ মানুহ, তেখেতৰ কথাবিলাকো মই গম পাইছোঁ। মাছ কেম্পেইনিং কৰিলে নহ'ব, মাছ ছিগনেচাৰ কৰিলে নহ'ব। চৰকাৰে যিখিনি জনসাধাৰণৰ লাভ কৰিছে সেইখিনিৰ লগত সংগতি ৰাখি কামখিনি কৰিব লাগিব। অকল নিজৰ জনপ্ৰিয়তাটো বঢ়াবৰ কাৰণে যিটো কাম কৰি আছে উপমান্যু হাজৰিকাই, তেখেতক ময়ো সেইটো বেয়া পাইছোঁ। আনকি মোকো টাৰ্গেট বনাইছিলে, কিন্তু মই বাচিলোঁ মোৰ নিজৰ বুদ্ধিমত্তাৰ কাৰণে। মই তেখেতসকলৰ কাৰণে প্ৰচাৰ কৰা বুলি কৈছিলে লোকসভাৰ ইলেকশ্যনৰ আগে আগে, কিন্তু মই প্ৰচাৰ কৰা নাই। মোক তেলডিপুত লগ কৰিছিলে, প্ৰচাৰ পত্ৰিকাখন দিছিলে, ফটো একপি মাৰিছিলে। সেইটো ডাঙৰ কথা, যিকোনো ৰাজনৈতিক দলৰ প্ৰচাৰ পত্ৰিকা ল'ব পাৰে, বাৰু সেইবিলাক বেলেগ কথা। কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ বিজেপিৰ বহুতকেইটা মৰ্চা আছে, সংখ্যালঘু মৰ্চা আছে, মহিলা মৰ্চা আছে, যুৱ মৰ্চা আছে, SC মৰ্চা আছে, মহিলা মৰ্চা আছে। এই গোটেইবিলাকে মাতক। আপোনালোকে অকল মোবাইলত ফেচবুকৰ বেলেগৰ পোষ্টবিলাক চাই থাকিলে নহয়, আপোনালোকে নিজেও পোষ্ট কৰক, গুঞ্জন প্ৰিয়াৰ লগত থাকক। হিন্দু জাগৰণ মৰ্চা, যুৱ মৰ্চা বা বিজেপিৰ বুলি কেনে অপপ্ৰচাৰ কৰিছে, কিন্তু গুঞ্জন প্ৰিয়া বাইদেউ এজনী নিৰপেক্ষ মহিলা, তেখেতে বাছত এটা আনছ'চিয়েল এক্টিভিটি দেখিছে, তাৰ বিৰুদ্ধে মাত মাতিছে। হয়তো ৰাগে খঙে আৱেগে কিবা এটা ওলাই গৈছে। মোৰ বুকুতো যদি, মই যদি মহিলা হয়, মোৰ বুকুতো যদি কোনোবাই হাত দিলে হয়, মোৰো মুখেদি বহুত কিবা কিবি অশ্লীল স্লেং টেং কিবা কিবি জাতত ধৰি কথা পাতে, এনেকুৱা ধৰণৰ কথা ওলাই গ'লে হয়। কিন্তু এইখিনি কথা আমি বুজিব লাগিব, কিয় তেখেতে তেতিয়া আৱেগিক হৈ আছিলে, বাৰু কিবা জাতত ধৰি কথা কৈছে, মোৰ মতে একো বেয়া হোৱা নাই। অকল ধৰ্ম নিৰপেক্ষ আমি হৈ থাকিলেতো নহ'ব, ধৰ্ম নিৰপেক্ষ সকলোৱে হ'ব লাগিব। মই ভাবোঁ আমাৰ এই হিন্দু সমাজখনক সংবিধানেও ৰক্ষা নকৰে, মহাত্মা গান্ধী যতৰেও ৰক্ষা নকৰে, আমাক ৰক্ষা কৰিব নাথুৰাম গডছেৰ বন্ধুকে ৰক্ষা কৰিব আমাক। আমি হাতত বন্ধুক তুলি ল'ব লাগিব, আমি হাতত অস্ত্ৰ তুলি ল'ব লাগিব, ইজৰাইলৰ নিচিনা আমি হ'ব লাগিব, ম্যানমাৰৰ নিচিনা হ'ব লাগিব। সিহঁতে ৰেপ কৰিবই, অকল মহিলাকে ৰেপ, ছোৱালীকে ৰেপ নকৰে, সিহঁতে কেৰ্কেটুৱা ৰেপ কৰিব, কুকুৰ ৰেপ কৰিব, ছাগলী ৰেপ কৰিব, গাধ ৰেপ কৰিব, উট ৰেপ কৰিব, কলগছত ৰেপ কৰিব। সিহঁতৰ দিনক দিনে এইটো বাঢ়ি যাব, কাৰণ সিহঁতৰ সেইটো মত, সিহঁতৰ ধৰ্মমত, সিহঁতৰ ধৰ্মগ্ৰন্থৰ মতে নচলে, মোল্লাবিলাকৰ আদৰ্শৰ মতে চলে। মোল্লাবিলাকে যিটো কয়, ভোটো দিয়ে মোল্লাবিলাকৰ জৰিয়তে, লাভ জিহাদ কৰে মোল্লাবিলাকৰ জৰিয়তে, লেণ্ড জিহাদ কৰে মোল্লাবিলাকৰ আদৰ্শত, এইবিলাক গোটেইখিনি নিয়ন্ত্ৰণ কৰে মোল্লাবিলাকে। এই যিবিলাক মূল্য আছে সেইবিলাকৰ আপোনালোকে ভাষণবিলাক শুনিছে নিশ্চয়। সিহঁতে উগ্ৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পায়। বাংলাদেশৰ ইউটিউব চেনেলবিলাকৰ কথা মই কোৱা নাই, আমাৰ অসমত, আমাৰ ভাৰততে আছে সেনেকুৱা ইউটিউব চেনেল, সেনেকুৱা বিষবাষ্প বিয়পোৱা। এতিয়া মই বেছিকৈ নকওঁ, মুখেৰে কওঁ যদিও মই কামেৰেও অলপ আগবাঢ়িব চেষ্টা কৰোঁ। আপোনালোকে নিজে দেখিছে বিগত সময়ছোৱাত মোক যোনেই কৈছে, হিন্দু জাগৰণ মঞ্চ হওক, বজৰং দল হওক বা অন্য সংগঠন হওক বা অন্য হিন্দুত্ববাদী সংগঠন, যে কুশল বকৰ কোনোবা এজনী ছোৱালী বিপদত পৰিছে, ৰঙিয়াৰ কোনোবা এজনী ছোৱালী বিপদত পৰিছে, বা নলবাৰীৰ কোনোবা এজনী ছোৱালী বিপদত পৰিছে, মৰিগাঁৱৰ কোনোবা এজন, যে তুমি কিবা কণ্টেক্ট কৰিব পাৰা নেকি? মই যোগাযোগ কৰিব চেষ্টা কৰোঁ, অলপ হ'লেও মই সময় দিয়াৰ চেষ্টা কৰোঁ। তে আপোনালোকে এইটো কথা বুজক, আপোনালোকে নিজেও এজন সনাতনী সেনা হোৱাৰ চেষ্টা কৰক। আৰু আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, আপোনালোকে হিন্দুৰ কাৰণে, সনাতনীৰ কাৰণে লাগি দিব নোৱাৰে, লাগি দিয়াজনক সহায় কৰক। সহায় কৰিব নোৱাৰে লিখক, লিখিব নোৱাৰে মনোবলটো বঢ়াওক। যদি একো কৰিব নোৱাৰে, যিয়ে হিন্দুৰ কাৰণে লাগি আছে, আমাৰ হিন্দু সমাজখনৰ কাৰণে লাগি আছে, হিন্দু সমাজ মানে অসমীয়া সমাজ, আমি অসমীয়াই প্ৰথম বিহুটোৱে আমি গৰু পূজা কৰোঁ, বছৰৰ প্ৰথম বিহুটোৱে। হিন্দু সমাজ মানে অসমীয়া সমাজ, কোনো বিবাদ কৰিব নোৱাৰে, বিভেদ কৰিব নোৱাৰে। আজি গুৰুজনাই গোটেইবিলাককে এক কৰিবৰ চেষ্টা কৰিছিলে। আজি জনজাতীয়ৰ মাজত যে আমাৰ হিন্দু ধৰ্মটো বাচি আছে, একমাত্ৰ শংকৰ গুৰুজনৰ কাৰণে, শংকৰদেৱ সংঘ বা অন্য ধৰণৰ
এক্টিভিটিৰ কাৰণে বা কৃষ্ণগুৰুৱে হওক এতিয়া মেইন কথা মই আচল কথাটো ক'ব বিচাৰিছোঁ আমাৰ হিন্দুৰ মাজত একতাটো লাগে আমি আনকি ভোট দিবও নাযাওঁ যদি আমাৰ ভোটাৰৰ সংখ্যা সিহঁততকৈ 30,000 কমো থাকে কিন্তু সিহঁতে তথাপিও আমাৰ লগত টক্কৰ দিব পাৰে কাৰণ সিহঁতৰ ভোটৰ পাৰ্চেণ্টেজ 90% হয় কিন্তু আমাৰ ভোটৰ পাৰ্চেণ্টেজ 90% নহয় সেইকাৰণে সিহঁতে সমষ্টিবিলাকত টক্কৰ দিব পাৰে কাৰণ সিহঁতে ভোটৰ ক্ষেত্ৰত সজাগ কিবা এটা মাত মাতাৰ ক্ষেত্ৰত সজাগ সিহঁতে পঞ্চায়তত বহি থাকে সমবায়ত বহি থাকে ব্লকত বহি থাকে সিহঁতে যিকোনো অফিচত যাই কিনে বিচাৰ খোচাৰ কৰে আমি দোষ দিওঁ বঙালী বা মুছলমান মিয়াখিনিক সিহঁতে চব ল'লে কিন্তু আমি অসমীয়াখিনি আগবাঢ়ি গৈছোঁ নেকি আমি খেতি কৰিছোঁ নেকি আমি হাল বাইছোঁ নেকি আমি অফিচত গৈ কিনে মাথা মাৰিছোঁ নেকি আমি মাথা নামাৰোঁ কিন্তু আমি দোষ দিওঁ মিয়াবিলাকে চব ল'লে বঙালী হিন্দুখিনি চব ল'লে আমাৰ ভুল আমাৰ অসমীয়াখিনি ভুল আছে আমি কামটো নকৰোঁৱে আমি খেতি পথাৰতো নাযাওঁৱে আমি বজাৰ দখল কৰিব চেষ্টা নকৰোঁ আমি বজাৰত বিজনেছ নকৰোঁ লগতে আমি খেতি মাটিখিনিও ৰক্ষা কৰিব নোৱাৰিম এসময়ত কেইদিনমান পিছত আমি ক'ম মোৰ হাতখনহে কাটিছে মোৰ গলটোতো আছে সেনেকুৱা ধৰণৰ কথা আমি ক'ম মোৰ ভৰিখনহে কাটিছে মোৰ কিন্তু গলটো আছে মোৰ পাকঘৰত আহিহে গৰু মাংস ৰান্ধিছে মোৰতো বস্তিৰ মাটি অলপ হ'লেও আছে সেনেকৈ ধৰণৰ আমি কথা ক'ম আমি তিব্বতৰ উদাহৰণ হ'ব গৈ আছোঁ তিব্বতৰ মানুহবিলাকো এনেকৈ লাগবিলাসীতাত এদিন মস্ত হৈ আছিলে কিন্তু চাইনাই দখল কৰি ল'লে ঠিক তেনেকৈ আমি অসমৰ মানুহখিনিও এদিন আমি সেনেকুৱা ভুক্তভোগী হ'ম আমি মেঘালয়তো যাব নোৱাৰিম অৰুণাচলতো যাব নোৱাৰিম কাৰণ আমাক আঁকোৱালি নলয় কাৰণ আমাৰ চাতুৰামি আমাৰ এলেহুৱা আমি সিহঁতে ভালকৈ বুজি পাইছে সিহঁতে নিজে ইনাৰ লাইন পাৰ্মিট বনাই লৈছে সেইটো গোটেইখিনি ব্যৱস্থা কৰি লৈছে যাতে সিহঁতে সুৰক্ষিত হৈ থাকে আনকি অসমৰ মাজতে বড়ো সত্তা যিটো বড়োলেণ্ডৰ সত্তা আছে সিহঁতে বহুত ভাল কাম কৰিছে নিজেও মৰিছে কিন্তু কিবা এটা কৰি গৈছে আজি প্ৰমোদ বড়ো মই শলাগ লৈছোঁ তেখেতে যিটো এটা তেখেতৰ জাতি সত্তা আছে জাতিৰ কামখিনি শেষ হৈছে তেখেতে ছাত্ৰ সন্থাৰ পৰা বা বড়ো সন্থাৰ পৰা বিদায় লৈ কেনে তেখেতে ৰাজনৈতিক দল এটাত যোগদান কৰিছে মই ভাল পাইছোঁ কাৰণ তেখেতৰ এটা সত্তা আছে কালেকশ্যনৰ প্ৰতি তেখেতসকলৰ একো ধৰণৰ মানসিকতা নাই একতা যেতিয়া থাকে কালেকশ্যন নকৰিলেও হয় কিন্তু চাওক আজি আমাৰ যিবিলাক জাতীয় সংগঠন বা সৰু সুৰা সংগঠনৰ নেতাপালী নেতা আছে কালেকশ্যনৰ কিবা এটা বস্তু আহিলে কেনেকুৱাকৈ আগুৰি ধৰে কাৰ্যালয় ভৰ্তি হৈ যায় বিহু আহিছে ৰাজ পূজা আহিছে শিৱ পূজা মানে শিৱৰাত্ৰি আহিছে কালেকশ্যনৰ নামত পূৰা এক কালেকশ্যনটো মেইন বুলি ভাবে আমি যদি জাতীয়তাবাদী হয় জাতিটোৰ কথা ভাবক জাতিটোৰ মূলতে আছে হিন্দু ধৰ্মটো হিন্দু ধৰ্ম বুলি ক'বতো নোৱাৰে হিন্দু ধৰ্ম নহয় বুলিতো ক'ব নোৱাৰে আপোনালোকে আপোনালোকে তুলসীৰ গুৰত ছাতি দিয়ে আপোনালোকে বছৰৰ প্ৰথম বিহুটোত আপোনালোকে গোমাতাক পূজা কৰে আপোনালোকে হিন্দুৰ কিয় বিৰোধ কৰে হিন্দু অসমীয়া জাতিটো হিন্দু মোগল কেতিয়া আহিছে বা অসমীয়াৰ পৰা ডাইভাৰ্ট কেতিয়া হৈছে বহুত পিছত সেইটো কথা বুজি ল'ব ভাবি ল'ব চিন্তি ল'ব গোটেইখিনি কথা ভাবক অধ্যয়ন কৰক ৰামায়ণ অধ্যয়ন কৰক মহাভাৰত অধ্যয়ন কৰক গীতা অধ্যয়ন কৰক গীতোপদেশবিলাক মানক আপোনালোকে গুগলত চাওক ইউটিউবত চাওক গোটেইখিনি কথা আছে চবতে কোনো তথ্য আপোনালোকৰ পৰা কোনো ধৰণৰ পৰ নহয় তথ্যবিলাক বিচাৰিলে পাই যাব ভাবক চিন্তক আৰু ভাবক 35% বা 40% হওঁতে এনেকুৱা অৱস্থা হৈছে আৰু কেনেবাকৈ 50% হ'ব লাগে ডেইলি বাছত আমাৰ মহিলাক অপদস্থ কৰিব ডেইলি ছোৱালীসকলক অপদস্থ কৰিব ডেইলি আমাৰ জাতি মাটি ভেটিৰ কাৰণে আমাৰ অস্তিত্বৰ সংকট আহিব সংশয় আহিব ভাবুকি আহিব এইখিনি কথা ভাবি লওক আজি কা বিৰোধ কৰিছে মই ভাল পাইছোঁ সেইবিলাক মানুহ ক'ত গ'ল সেই মহিলা সমিতিসমূহ চুলি খুৰাইছিলে কিবা কৰিছিলে মহিলাৰ কাৰণে বিৰাট মাত মাতে অসমীয়া হিন্দু মহিলাৰ কাৰণে মাত মাতিবৰ কাৰণে কোনো কিয় আগবাঢ়ি নাহে অন্ততঃ এজাহাৰ এখনতো দিব পাৰে থানালৈ আগবাঢ়ি গৈ কেনে ইমান মহিলা সমিতি আছে মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ ভাবি চাওক কথাবিলাক একদম ভাবি চাওক কি হ'বলৈ গৈ আছে আৰু কেইদিনমানৰ পিছত কি হ'ব আমাৰ উত্তৰ পুৰুষে কেনেকুৱা এখন অসম পাব আমাৰ পুত্ৰ বধূসকলে কেনেকুৱা এখন অসম পাব আমাৰ নাতি পুতিসকলে কেনেকুৱা এখন অসম পাব সেইটো ভাবি লওক একদম চিন্তক এইখিনি কৈ মই মোৰ লাইফটো মই সামৰিব বিচাৰিছোঁ জয় শ্ৰীৰাম ভাৰত মাতা কি জয় জয় অসম